আমি আজি ৰাইজৰ দলে তিনিটা দাবী উত্থাপন কৰিছোঁ। ৰাজ্যপালৰ ভাষণত আমি যিটো প্ৰতিবাদ কৰিছিলোঁ তাত তিনিটা দাবী উত্থাপন কৰিছোঁ। BTR চুক্তি 2020 চনত হোৱা BTR চুক্তি একেবাৰে কাৰ্যকৰীকৰণ কৰা নাই। গতিকে BTR চুক্তি সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিব লাগে, এইটো হ'ল আমাৰ দাবী। BTR চুক্তি সম্পূৰ্ণৰূপে কাৰ্যকৰীকৰণ কৰিব লাগে আৰু সকলো NDFB কেডাৰক জেলৰ পৰা মুক্তি দিব লাগে। আলোচনা হৈছে, চুক্তি হৈ গ'ল, কিছুমানক জেলৰ পৰা মুক্তি দিলে, কিছুমানক দিয়া নাই। সকলো NDFB কেডাৰক জেলৰ পৰা মুক্তি দিব লাগে। আৰু তৃতীয় কিন্তু আৰু এটা গুৰুত্বপূৰ্ণ কথা, আটাইকেইখন ষষ্ঠ অনুসূচীৰ ছাত্ৰ শাসন BTR, তাৰপিছত কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু ডিমা হাছাও অট'নমাছ কাউন্সিল, তালৈ একদম ফাণ্ডটো মানে কি কৰে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা যিটো ফাণ্ড আহে সেই ফাণ্ডটো ষ্টেট গভৰ্ণমেণ্টে ৰাখি থৈ নিজে খৰচ কৰে। তাৰপিছত এইবিলাকলৈ ডাইৰেক্টলি যাবলৈ নিদিয়ে, অট'নমাছ কাউন্সিলবিলাকলৈ, যি কাৰণত অট'নমাছ কাউন্সিলবিলাকৰ অৰ্থনৈতিক সংকট হৈছে। গতিকে কাৰ্বি আংলং অট'নমাছ কাউন্সিল, ডিমা হাছাও অট'নমাছ কাউন্সিল আৰু BTR অট'নমাছ কাউন্সিলৰ কাৰণে পইচা পোনে চেণ্ট্ৰেলৰ পৰা ইয়ালৈ অহাৰ ব্যৱস্থা কৰিব লাগে। আনহাতে আমি দেখিছোঁ যে এতিয়া অসম চৰকাৰে কি কৰিছে, ডিজিটেলি পইচা তুলিবলৈ লোৱাৰ কাৰণে, ডিজিটেলি টেক্স তোলাৰ কাৰণে এতিয়া ৰাজ্য চৰকাৰে টেক্স তোলোতে কি কয়, টেক্সটো এতিয়া ৰাজ্য চৰকাৰৰ ওচৰলৈ গুচি যায়। আগতে ডাইৰেক্টলি অট'নমাছ কাউন্সিলে টেক্স তুলিব পাৰিছিলে, এতিয়া ৰাজ্য চৰকাৰৰ ওচৰলৈ গুচি যায় আৰু ৰাজ্য চৰকাৰে 1 বছৰ 2 বছৰলৈকে এই যিবিলাক টেক্স উঠে সেই টেক্সবিলাক, যেনেকৈ ট্ৰেন্সপৰ্ট টেক্স, যেনেকৈ ফৰেষ্ট টেক্স, এই ৰেভিনিউবিলাকৰ পইচাটো এই অট'নমাছ কাউন্সিলবিলাকক নিদিয়ে। গতিকে অট'নমাছ কাউন্সিলবিলাকক সম্পূৰ্ণৰূপে স্বতন্ত্ৰ ব্যৱস্থা কৰি দিবৰ কাৰণে দাবী আজি মই ৰাজ্যপালৰ ভাষণৰ মাজতে এই দাবী উত্থাপন কৰিছোঁ। এই তিনিটা মূল দাবী। আপোনালোকে জানি আচৰিত হ'ব যে BTRত আজি BTR এছেম্বলিত ইয়াতে অধিৱেশন পাতিছে অসম বিধানসভাৰ, অথচ ৰাজ্যপালৰ ভাষণত BTR চুক্তি কিমান কাৰ্যকৰীকৰণ কৰা হ'ল তাৰ কোনো বিৱৰণ নাই। কেনেকৈ বড়োসকলক ঠগি আছে, বড়োসকলক কেনেকৈ ঠগি আছে কেন্দ্ৰীয় চৰকাৰ, আৰু ৰাজ্য চৰকাৰে কেনেকৈ বড়োসকলক ঠগি আছে, আজি ৰাজ্যপালৰ ভাষণটো আপোনালোকে পঢ়িলে এই কথা জানিবলৈ পাব। গতিকে বড়োসকলে যাতে আগতে আকৌ আন্দোলন কৰিবলগীয়া নহয়, অনতি বিলম্বে BTADৰ যিখন চুক্তি 2020 চনৰ যিখন চুক্তি মেমৰেণ্ডাম অফ ছেটলমেণ্ট, এইখন ইমিডিয়েটলি 100% কাৰ্যকৰীকৰণ কৰিবৰ কাৰণে আৰু কাৰ্বি আংলঙৰ যিবিলাক কাম আছিলে সেই কাৰ্বি আংলঙৰ কামবিলাকো সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবৰ কাৰণে আৰু ডিমা হাছাওৰ যিবিলাক চুক্তি আছিলে সেই ডিমা হাছাও চুক্তিবিলাকো কাৰ্যকৰীকৰণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু ৰাজ্যপালৰ ভাষণে আমাৰ ষষ্ঠ অনুসূচীৰ জনজাতিসকলৰ প্ৰতি আজি কোনো ধৰণৰ বক্তব্য দাঙি ধৰিব নোৱাৰা কথাটোৱে বড়োসকলক যে কেৱল এখন অধিৱেশন পাতি দেখুৱাই কেৱল যাক অকল যে পইচাৰহে অপচয় কৰিছে আৰু বড়োসকলৰ চকু কেৱল ঢাকিবলৈ কেৱল চেষ্টা কৰিছে, বড়োসকলৰ আৰ্থসামাজিক উন্নয়নৰ কাৰণে যে কোনো কাম কৰা নাই, এইটো স্পষ্ট প্ৰতিফলিত হৈছে। গতিকে মই ভাবোঁ যে আজি অসম চৰকাৰে, মুখ্যমন্ত্ৰীয়ে আমাক ক'বই লাগিব যে BTR চুক্তি কেতিয়া সম্পূৰ্ণ কাৰ্যকৰী কৰা হ'ব। আজি আমাক ক'বই লাগিব যে কাৰ্বি আংলং চুক্তি কেতিয়া সম্পূৰ্ণ কৰা হ'ব আৰু ডিমা হাছাও চুক্তি কেতিয়া সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হ'ব। এই কথা আজি ক'বই লাগিব, কেতিয়াও চৰকাৰক এৰি দিয়া নহ'ব। ধন্যবাদ।